2025 চনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে বিটিআৰডিৰ মুছলমানী মানে প্ৰস্তুত হৈ আছে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে স্পষ্ট কৰি দিব বিচাৰিছো বিটিআৰ গভৰ্নমেণ্ট ইউপিপিএল দল আপোনালোকে হাজু থাকক এই 2025 চনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছো মানে উৰ্খাও গৌৰৱ ব্ৰহ্মই জনোৱা নাই হেতু ইউপিপিএল দলে জনোৱাইছে 2025 চনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে বিটিআৰডিৰ মুছলমানী মানে প্ৰস্তুত হৈ আছে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে বিটিআৰ গভৰ্নমেণ্টক আহ্বান জনাইছো যে বিটিআৰডিত আমাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজ সেকেন্ড লাৰ্জেষ্ট পপুলেশ্যন আপোনালোকে জানে আমি বহুত আশা আৰু আশাৰে এজন এমপি বনাই ইউপিপিএল দলৰ পৰা পঠাইছিলো আৰু সেই এমপি জনে কিন্তু আপোনালোকে জানে ওয়াকফ বিলক সমৰ্থন জনাইছে গতিকে স্পষ্ট কৰি দিব বিচাৰিছো বিটিআৰ গভৰ্নমেণ্ট ইউপিপিএল দল আপোনালোকে হাজু থাকক এই 2025 চনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছো ইতিমধ্যে সামাজিক মাধ্যমত দেখা গৈছে ইউপিপিএল দলৰ শীৰ্ষ নেতা উৰ্খাও গৌৰৱ ব্ৰহ্মই সামাজিক মাধ্যমৰ জৰিয়তে এক আনন্দ উল্লাস প্ৰকাশ কৰিছে এই বিষয়ত কি ক'ব মই সেই কথাটোৱে কৈছো এইটো আনন্দ উল্লাস ধৰ্মীয় সংখ্যালঘু ৰাইজৰ এগেইনষ্টত এই কাৰণেই কৰিছে তেওঁলোক নাগপুৰৰ যেটো আৰএছএছ সেই আৰএছএছক মানে ফুৰ্তি দি সন্তুষ্ট কৰাৰ কাৰণে ইহতে মানে কিবা জনাইছে এজন মন্ত্ৰীৰ জৰিয়তে হেতু মানে উৰ্খাও গৌৰৱ ব্ৰহ্মই জনোৱা নাই হেতু ইউপিপিএল দলে জনোৱাইছে গতিকে সেই কথাটোৱে কৈছো 2025 চনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে বিটিআৰডিৰ মুছলমানী মানে প্ৰস্তুত হৈ আছে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে